আজি মৰম লগা পাৰ দুটা আনিলোঁ। পুহিবলৈ নহয় দেই, খাবলৈহে। খাম বুলি বহুত দিনৰ পৰাই থাকোঁতে আজি শেষত আনিলোঁ। এসাঁজ পাৰ মাংসৰে আমোদ লগাই খালোঁ। বনাব নাজানো যদিও যিমান পাৰোঁ ধুনীয়াকৈ বনাবলৈ ট্ৰাই কৰিলোঁ। পিঁয়াজ কাটি নহৰু আদাৰ পেষ্ট বনাই খুৰীৰ বনোৱাৰ আঁৰ লৈ মছলাবোৰো এটা বাটিত ভালদৰে ঘুলি তৰকাৰীখন পাতিলোঁ। পাৰ চৰাই অনাৰ আন এটা বিশেষ কাৰণ নথকা নহয়। আব্বা আৰু ভাইটিৰ আগমন। আব্বাই আজি মোৰ বাবে এজনী ধুনীয়া মৰম লগা ছাগলী আনিছিল। ভাইটিয়ে ভাত নাখালে, সি পাৰত নাখায়। সি কৈছে আব্বায়েও নাখায় নহয়। মই জানো আব্বাই খায়। মিছা কঠীয়াটো বহুত ডাঙৰ হ'ল। বাৰু আব্বাক এনেদৰে আনি খুৱাব পৰা কাৰণে মনটো বহুত ভাল লাগিল। আব্বাই আকৌ আঙুলি দেখাবৰ বাবে টকা 400ও দি গ'ল। আঙুলিটো মানে অলপ ফাটি গৈছে। আঙুলিটো প্ৰায় কটাৰ নিচিনাকৈ ফাটি একদম তেজ ওলাই গৈছে। সেয়েহে দেখাবৰ কাৰণে 400 টকা দি গ'ল। আনৰ সময় থাকক বা নাথাকক, আনে বুজি পাওক বা নাপাওক, আপোনাৰ ওচৰত আন কোনোবা থাকক বা নাথাকক, কিন্তু পিতৃ মাতৃয়ে নোকোৱাকৈয়ে সকলো কথা বুজি পায় আৰু সকলো সময়তে আপোনাৰ কাষ এৰি নিদিয়ে। হাঁহৰ মাংস বনোৱাৰ পাছত দেখাবলৈ পাহৰি গ'লোঁ। শেষত অকণমান দেখালোঁ।